নমস্কাৰ বন্ধুসকল, d.el.ed ইনফটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত আলোচনা কৰিম d.el.ed প্ৰি এণ্ট্ৰি টেষ্ট 2023 আহিবলগীয়া চন্দ্ৰায়ন 3 মিছনৰ কেইটামান সম্ভাৱ্য গুৰুত্বপূৰ্ণ প্ৰশ্ন। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে আপোনালৈ এটি অনুৰোধ, যদি আপুনি চেনেলটোলৈ নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, হাউ মাছ ডিড দ্য চন্দ্ৰায়ন 3 মিছন কষ্ট? চন্দ্ৰায়ন 3 অভিযানত কিমান খৰচ হৈছিলে? বন্ধুসকল, বিকল্পসমূহ তলত দিয়া আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 2 নম্বৰ প্ৰশ্ন, হোৱাট ইজ ডেট ওৱান থিং ইন চন্দ্ৰায়ন 3 এণ্ড নট ইন চন্দ্ৰায়ন 2? চন্দ্ৰায়ন 3 আৰু চন্দ্ৰায়ন 2ৰ মাজত পাৰ্থক্য কি আছিলে? অপশ্যনসমূহ তলত দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, LDP, লেজাৰ ডপলাৰ ভেলচিমিটাৰ। 3 নম্বৰ প্ৰশ্ন, আগষ্ট 23 উইল বি চেলিব্ৰেটেড এজ? আগষ্ট মাহৰ 23 তাৰিখে উদযাপন কৰা হ'ব। ইয়াৰ বিকল্পসমূহ তলত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নেশ্যনেল স্পেচ ডে। পৰৱৰ্তী প্ৰশ্ন, হাউ ডিড চন্দ্ৰায়ন 2 ৱেলকাম চন্দ্ৰায়ন 3? চন্দ্ৰায়ন 2ৱে কেনেকৈ স্বাগত কৰিছিলে? বিকল্পসমূহ তলত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ৱেলকাম বাডি। পৰৱৰ্তী প্ৰশ্ন, হুইচ কাণ্ট্ৰি ইজ দ্য ফ'ৰ্থ কাণ্ট্ৰি টু ছাকচেছফুলি লেণ্ড এ স্পেচক্ৰাফ্ট অন দ্য মুন? কোনখন দেশ চতুৰ্থ দেশ যি দেশে চন্দ্ৰত সফলতাৰে মহাকাশযান অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্ন, দ্য মিছন অবজেক্টিভছ অফ চন্দ্ৰায়ন 3ৰ মূল উদ্দেশ্য আছিলে? অপশ্যনবোৰ তলত দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, অল অফ দ্য এবভ, ওপৰৰ সকলোবোৰ। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ডিৰেক্টৰ অফ দ্য চন্দ্ৰায়ন 3 মিছন? চন্দ্ৰায়ন 3 অভিযানৰ ডিৰেক্টৰ কোন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ঋতু কাৰিডাল। 8 নম্বৰ প্ৰশ্ন, হুইচ অফ দ্য ফলোইং ইজ মিছিং ইন চন্দ্ৰায়ন 3? তলৰ কোনটো চন্দ্ৰায়ন 3ত ব্যৱহাৰ হোৱা নাই? বিকল্পসমূহ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, অৰ্বিটাৰ। 9 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য টোটেল ৱেট অফ চন্দ্ৰায়ন 3? চন্দ্ৰায়ন 3ৰ মুঠ ওজন কিমান আছিলে? বিকল্পসমূহ তলত আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৩,৯০০ কিলোগ্ৰাম। 10 নম্বৰ প্ৰশ্ন, দ্য মিছন লাইফ অফ দ্য লেণ্ডাৰ এণ্ড ৰভাৰ ইকুৱেল টু? লেণ্ডাৰ আৰু ৰভাৰৰ অভিযানকাল তলৰ বিকল্পসমূহৰ কোনটোৰ সমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 14 Earth days। 11 নম্বৰ প্ৰশ্ন, দ্য চন্দ্ৰায়ন 3 মিছনছ ৰভাৰ ইজ ন'ন এজ? চন্দ্ৰায়ন 3 অভিযানৰ ৰভাৰটো জনা যায় তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰজ্ঞান। 12 নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য লঞ্চ ডেট অফ চন্দ্ৰায়ন 3 মিছন? চন্দ্ৰায়ন 3 মিছনৰ লঞ্চ হোৱা তাৰিখটো কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 14 জুলাই 2023। 13 নম্বৰ প্ৰশ্ন, চন্দ্ৰায়ন 3 ৱাজ লঞ্চড ফ্ৰম হুইচ অফ দ্য ফলোইং চেণ্টাৰ্ছ? চন্দ্ৰায়ন 3 তলৰ কোনখন স্পেচ
চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইছৰো। 14 নম্বৰ প্ৰশ্ন, হুইচ fuel was used in Chandrayan 3? Chandrayan 3 কোন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰা হৈছিল? অপশ্যনবোৰ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি both B and C। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।